নতুন এটা ব্লগ পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকক কৈছিলোঁ আজি স্কুলৰ প্ৰতিষ্ঠা দিৱস আছে। মই জাষ্ট আহি পেলাই পাইছোঁ। যিমান পাৰোঁ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আগৰ যিসকলে ব্লগ চাইছে মোৰ তেওঁলোকেতো গম পায়ে মই গোটেইখিনি শ্বেয়াৰ কৰিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে ৰেগুলাৰলি প্লিজ কমেণ্ট কৰি পেলাই আপোনালোকে জনাব। আৰু চেষ্টা কৰিম আজি অলপ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইখন হৈছে তিনিটা আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু এতিয়া প্ৰাতঃসভা চলি আছে। মই অকণমান দেৰিকৈ আহিছোঁ। এতিয়া সময় 11টামান বাজিলে। কুৰাছৰ কাৰণে 11টা বজাত কুৰাছ হ'ব বুলি কৈছিলে। অলপ দেৰি হয়ে আৰু মিটিং বুলিলে। এইখনেই হৈছে আমাৰ স্কুল। আমি বিশ্বজিৎসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে এটি মহল লোকৰ বাণী ক'বৰ কাৰণে ৰূপম গগৈ অনুৰোধ জনাইছোঁ। আমি মাতৃভৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে ইংৰাজীত কেইটামান প্ৰভাৱ ক'বৰ কাৰণে ফ্ৰেণ্ডছ আপোনালোকক আমাৰ প্ৰাতঃসভাৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। I'm going to talk a few lines about an Indian polymath, poet, writer, playwright, composer and a social reformer. তেখেতে বৰঙাবাৰী পাঠশালা বিদ্যালয়ৰ পৰা এতিয়া আছে আমাৰ কুৰাছৰ দায়িত্ব মোক দিয়া আছিলে। কিন্তু জীৱনত প্ৰথমবাৰ মোৰ এনেকুৱা এটা অভিজ্ঞতা হৈছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথমবাৰ হৈছে আৰু ভগৱানে তেনেকৈ সহায় কৰিলে। মই ভবাই নাছিলোঁ যে মোৰ এনেকুৱা এটা প্ৰব্লেম হৈ যাব বুলি। আৰু ভগৱানৰ কৃপাত সকলোখিনি ভালে গ'ল। আপোনালোকক ক'ম কি হৈছিলে, চাই থাকক ভিডিঅ'টো। Hello, check, hello, check. হাৰমনিয়ামখনৰ বেলৰ লকটো অলপ ঢিলা হৈ আছিলে আৰু মই যেতিয়া কোৰাছটোৰ কাৰণে মই হাৰমনিয়ামখন প্লে কৰিবলৈ ল'লোঁ সেই সময়তে খোল খাই গৈছিল, আপোনালোকে দেখিছে। আৰু এটা কথা হ'ল ষ্টেজত আমাৰ বাদ্যযন্ত্ৰৰ কাৰণে ইমান ঠাই নাছিলে। সেইবাবে আমি কি কৰিলোঁ, ছাত্ৰ ছাত্ৰীসকলৰ আমি পিছফালে
মানে দৰ্শকে আমাক দেখা নাছিলে, আমি ছাইডত বজাইছিলোঁ আৰু যেতিয়া মোৰ লগটো খোল খাই গ'ল হাৰমনিয়ামখনৰ আৰু সেই সময়তে ছাৰ এজন আছিলে ওচৰতে আৰু ছাৰে যথেষ্ট সহায় কৰিলে। গীতটো একেবাৰে শেষ নোহোৱালৈকে ছাৰে ধৰি থাকিলে আৰু ছাৰজনে ধৰি দিব পাৰিলে আৰু খুব ভালদৰে কোৰাছটো পৰিৱেশন কৰিব পাৰিলোঁ। আৰু জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা প্ৰব্লেম মই ফেচ কৰিছোঁ আৰু নতুন নতুন এইদৰে অভিজ্ঞতা হৈ থাকে বহুত, আৰু এইটো মোৰ প্ৰথম অভিজ্ঞতা আৰু ভগৱানৰ কৃপাত সকলোখিনি ভালে ভালে গ'ল। ইয়াৰ পিছতে আমাৰ জিলাৰ গ'ল্ড মেডেলিষ্ট ৰফিক আহমেদ বৰুৱা ছাৰক এখন গামোচা আদৰণিৰ কাৰণে মুস্তাফা কামালুদ্দিনক আমন্ত্ৰণ বিচাৰিছোঁ। পানপুৰ চহৰ বিদ্যালয়ৰ অধ্যক্ষ এইফালে দেখিছে বাইদেউহঁতক কিমান ধুনীয়া লাগিছে, গোটেই কেইজনী একেবাৰে মুগাৰ সাজ পিন্ধি আহিছে। প্ৰথমতে আহিছিলোঁ দীপ্তি বাইদেউৰ ওচৰলৈ, দীপ্তি বাইদেউ ধুনীয়া লাগিছে দেখিবলৈ, আৰু ৰিম্পী বৌক ধুনীয়া লাগিছে, জ্যোতি বাইদেউ, গোটেইকেইজনীকে ধুনীয়া লাগিছে। আজিৰ অনুভৱ কেনেকুৱা অকণমান কওক দীপ্তি বাইদেউ। অনুভৱ বুলি ক'লে আচলতে অন্তৰৰ নিভৃতৰ পৰা যিটো আনন্দ লাগে সেই আনন্দটো অনুভৱ হৈছিলে। আৰু আমি এই উখল মাখল পৰিৱেশটো এসপ্তাহৰ পৰাই পাই আছোঁ। আমাৰ পঞ্চবিংশতিতম প্ৰতিষ্ঠা দিৱস তিনিটা আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু প্ৰধান শিক্ষকৰ অপ্ৰাণ প্ৰচেষ্টাত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চেষ্টাত আমি সকলোৱে মিলি এই গোটেই সুন্দৰ পৰিৱেশটো বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সংগীতৰ যিখিনি তেওঁলোকে ডাইৰেকশ্যন দিছে আমাৰ দীপাঞ্জলি বাইদেউ বিশেষকৈ, আৰু দীপাঞ্জলি বাইদেৱে আমাক ইমান সুন্দৰ এটা কোৰাছ শিকালে, ইমান সুন্দৰকৈ গীত মাতখিনি আগুৱাই নিয়াত সহায় কৰিলে, তেওঁলৈ এই আপাহতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিহানাম বহুত ভাল লাগিলে আৰু বাইদেৱে বহুত ধুনীয়াকৈ দিহানাম গায়। তেখেতৰ ইউটিউব চেনেল এটাও আছে, আপোনালোকে এই ইউটিউব চেনেলটো খুব আগ্ৰহেৰে লৈছে। মই তেওঁৰ ইউটিউব চেনেলটো চাই থাকোঁ। সকলোৱে ছাবস্ক্ৰাইব কৰিব, যিসকলে কৰা নাই এতিয়াও সময় আছে, ছাবস্ক্ৰাইব কৰিব, সঁহাৰি জনাব। আৰু মোৰো এটা ইউটিউব চেনেল আছে দীপ্তি নাথ বুলি, দীপ্তি নাথ বুলি আছে, তাত দিহানাম আপোনালোকে শিকিবও পাৰিব আৰু চাব পাৰিব। বাইদেউৰ মাতটো বহুত ধুনীয়া, আপোনালোকে চাব। সেই চেনেলটো মই বাৰু দি দিম লিংকটো, আপোনালোকে গৈ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই। ভুল ত্ৰুটি হ'লে মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে ঠিক আছে, কমেণ্ট কৰি জনাব। ধন্যবাদ বাইদেউ। এতিয়া মিটিং হ'ব, তাৰপিছত দুই এটা ষ্টুডেণ্টে গান গালে গাব। আৰু এইফালে মোক মাতি আনিছে কম্পিউটাৰ ৰুমলৈ যাওঁ, কিয়নো মাতিছে, ফোন কৰি পেলাই মাতিছে, এবাৰ শুনি চাওঁ। এতিয়া 12:30 বাজিছে। মোৰ আৰু গান দুটামান বজাই দিবলৈ আছে, সেইখিনি কৰাৰ পাছতে মোৰ নিজৰ আজৰি লাগিব। আৰু কণমানিজনীকো এৰি থৈ আহিছোঁ, বহুত দেৰিলৈকেও থাকিব নোৱাৰোঁ, যিমানলৈকে থাকিব পাৰোঁ নিজৰ কামখিনি কৰি যাওঁ।
মই এতিয়া জাষ্ট আহি পেলাই পাইছোহি আমাৰ গোটৰ মিটিং আছে আৰু এইফালে আমাৰ লক্ষীমাই বহুত বহি আছে আৰু এইফালে আমাৰ গোটৰ সদস্যসকল আহি পেলাই উপস্থিত মোৰ অকণমান দেৰি হ'ল তথাপিও মই একদম মানে হেৰি কৰা নাই স্কুলৰ মিটিং এৰি হ'লেও মই এখন মিটিঙলৈ আহিছোঁ আৰু আছে বাৰু দুগৰাকীমান আহিবলৈ আমাৰ গোটৰ মিটিং শেষ কৰোঁ আৰু মোৰ মোবাইলত চাৰ্জো নাইকিয়া হৈছে ঠিক আছে আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ বাই বাই সকলোৱে এবাৰ দি দিয়ক বাই 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 বাই